Hello friends, আমি বৰ্তমান এতিয়া নিমাতী আহি আছো। নিমাতী নতুন বছৰ বুলি পৰহি বাগমৰা গলো। বৰ্তমান আমি নিমাতী চাম। এতিয়া আমি দুইটা আহি আছো। তাৰ পাছত আমি নিমাতীৰ পৰা বাহিৰে বাহিৰে গোলাঘাট যাম। এতিয়া ষ্টাৰ্ট কৰিলো ব্লগটো। চাই থাকিব। কৈ দিয়া। বাই বাই ফ্ৰেণ্ডছ। আৰু চেনেলটো চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই ফ্ৰেণ্ডছ। বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, এয়া আমি বৰ্তমান নিমাতী ঘাট পাইছোঁহি। এতিয়া নিমাতী ঘাটৰ প্ৰায় 4:30 বাজিব হ'ল। আবেলি সময়ত আবেলি ডুব যাওঁ যাওঁ অৱস্থা পাই গৈছে আৰু বৰ্তমানে আমি আহি আছে। আজি যিহেতু 2 তাৰিখ, গতিকে ইমানখিনি ধূলি পাৰ্টি নাই, তথাপিও মানুহ আহিছে, চলি আছে, খাই আছে। আৰু আপোনালোককো নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক। হেপী নিউ ইয়াৰ। বাই বাই ফ্ৰেণ্ডছ। চাই থাকক। এইখন ফেৰী আহিছে, কোনখন আহি আছে। অঁ বাই বাই। সেইখন ফেৰী এখন আহি আছে। ইমান ধুনীয়া। এইখিনিত মানুহ নাই। ইয়াত হেৰি হ'লে খালে নিবা। এইটোৱে ইয়াত বননি নাই, মানে ইয়াত বালি। বালি। অঁ সেইফালে চাই দিয়া। পানী ঢৌ, ইমান ঠাণ্ডা। অঁ এখন কি ৰিজৰ্ট, সেইখিনিতে নামটো আছে, গমেই নাপাওঁ এতিয়ালৈকে। এখন ফেৰী। ফটো চটো মাৰি দিওঁ অলপ। সুন্দৰ পৰিৱেশ। এতিয়া সন্ধিয়া ৰাতি বতাহ আহি আছে। অঁ এই ঠাণ্ডাত ৰ'বা, সেইটোত ফটো মাৰি আহোঁগৈ। আহিলে এতিয়া আমি গৈ থাকোঁ নিমাতী ঘাটৰ পৰা। বাই বাই কৈ দিয়া। বাই বাই ফ্ৰেণ্ডছ। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে। বাই বাই। বাই বাই।